Hello friends, welcome to back my YouTube channel. আজি মই তোমালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো। সো আজি ভিডিওটো হয় যে আমাৰ ইকোনমিক্সৰ যেটো 22 তাৰিখৰ পৰীক্ষা আছে, ইকোনমিক্সৰ ফাইনেল পৰীক্ষা। সো এই পৰীক্ষাটোত এই অংকটো ভেৰি ইম্পৰ্টেন্ট। এই অংকটো বাৰে বাৰে পৰীক্ষাত আহি থাকে। সো তোমালোক আজি এই অংকটো ভালদৰে তোমালোক কৰাই দিম। সো এনে ধৰণৰ অংক যিকোনো আহিলে তোমালোকে কৰিব পাৰিবা। আৰু মই এই অংকটো কৰাই দিয়াৰ পিছতে আন এটা অংক তোমালোকক ঘৰত হোমৱৰ্ক দিম। তোমালোকে এইটো কৰাই মোক মোৰ হোৱাটছএপ নম্বৰ এটা দি দিম, তাকে মোক পঠাই দি দিবা। মই চাম তোমাৰ অংকটো হৈছে নে নাই। সো আজি তোমালোকৰ এই প্ৰশ্নটো চোৱা, 23 নম্বৰ প্ৰশ্নটো চোৱা যে এইখন ব্যৱসায় প্ৰতিষ্ঠানৰ উৎপাদনৰ ফলন কিউ ইজুগেল টু 5L হাফ আৰু K হাফ দিয়া আছে 25 একক শ্ৰমিক মানে L দিছে 25 একক। সো Lৰ মান দিছে কি 25 একক আৰু 9 একক মূলধন মানে কেপিটেল নিয়োগ কৰিলে প্ৰতিষ্ঠানখনৰ উৎপাদনৰ পৰিমাণ কিউ নিৰ্ণয় কৰা। তাৰমানে উৎপাদনৰ পৰিমাণটো আমাৰ নিৰ্ণয় কৰিব কৈছে। সো তোমালোকে ইয়াত চোৱা যে আমাক কি দিছে, যে ইয়াত দিছে L দিছে আমাৰ 25 আৰু মূলধন মানে কেপিটেল কে দিছে আমাৰ কিমান 9 একক। সো এতিয়া তোমালোকে এই অংকটো ভালদৰে মনোযোগেৰে ভিডিওটো ভালদৰে ৱাচ কৰি তোমালোকে বুজিবা। এইবাৰ নাবুজিলে দুবাৰ চাই ভালদৰে বুজি ল'বা। তাৰপিছত এই অংকটো দুবাৰ তিনিবাৰ প্ৰেক্টিচ কৰিবা। মই তোমালোকক দি দিম, দুবাৰ তিনিবাৰ প্ৰেক্টিচ কৰি ল'বা। তোমালোকৰ এই অংকটো ক্লিয়াৰ হৈ যাব আৰু আহিলে তোমালোকে চিয়ৰ 3 নম্বৰ বা 4 নম্বৰ এই অংকটো থাকে, 4 নম্বৰ থাকে, 4-5 নম্বৰ থাকে। তোমালোকে 4-5 নম্বৰটো ল'ব পাৰিবা। তোমালোকে যদি 4-5 নম্বৰ যদি বিচাৰা তেনেহ'লে এই ভিডিওটো কমপ্লিট চাবা। ওকে এতিয়া আমি অংকটো সলভ কৰিম। সো আমাক দিয়া আছে, আমি সেইকাৰণে লিখিম যে গিভেন মানে দিয়া আছে। কিমান দিয়া আছে যে আমাৰ কিমান দিয়া আছে, আমাৰ ইয়াত এলৰ কথা কৈছে। এল কিমান দিয়া আছে যে 25, এল দিছে 25 আৰু কেপিটেল মানে কে দিছে আমাৰ কিমান, কে দিছে আমাৰ 9 একক। সো সেইকাৰণে লিখিম যে এল ইজুগেল টু 25 একক আৰু কে ইজুগেল টু 9 একক। সো আমাৰ কাৰ মান উলিয়াব কৈছে, আমাৰ কিউৰ মান উলিয়াব কৈছে না নাই, কিউৰ মান উলিয়াব কৈছে। সো আমাৰ কোৱেশ্চনত কি দিছে যে কিউ ইজুগেল টু 5L হাফ আৰু K হাফ আমাৰ কোৱেশ্চনটোত দিছে না নাই দিছে। সো আমাক ইয়াত দিয়া আছে কি 5L, এলৰ মান কিমান দি আছে, এলৰ মান দি আছে আমাৰ কিমান 25 হাফ দি আছে না নাই আছে, আৰু ইয়াত ইনটু হৈ আছে। আৰু K কিমান দি আছে, K দি আছে 9 হাফ। এইটো এনেকৈ ব্ৰেকেট ক্লোজ কৰি দিবা। আৰু যিবিলাকৰ নাম এলৰ মান দি আছে, এলৰ ঠাইত বহালো 25 আৰু কেৰ মান দি আছিল 9, সেইকাৰণে কে ঠাইত দিছোঁ 25। ইয়াত আছে হাফ, সেইকাৰণে হাফ। ইয়াত যেহেতু হাফ লিখা আছে, ইয়াত আমি কি কৰিব ৰুট অভাৰ দিব পাৰোঁ। সো আমি ইয়াত দেখিম যে 25 ৰুট অভাৰ 25 ৰুট অভাৰ কৰিলে হাফ আছে, সেই হাফত থকাৰ কাৰণে ইয়াত ৰুট অভাৰ কৰিলোঁ। কৰাৰ পিছত আমি ইনটু এই 9কো আমি ৰুট অভাৰ কৰিম। 9টো আমি ৰুট অভাৰ কৰিলোঁ। এতিয়া কি হ'ব যে ইয়াত 5 যিটো আছে সেইটো লিখি দিম ৰুট অভাৰ 25। তেনে 25ক আমি কি কৰিব পাৰোঁ, স্কোৱাৰ কৰিব পাৰোঁ নে নাই, পাৰোঁ। কিমান স্কোৱাৰ কৰিব পাৰোঁ, 5 স্কোৱাৰ কৰিব পাৰোঁ। 5 স্কোৱাৰ কৰিব পাৰোঁ নে নাই, পাৰোঁ। আৰু ইনটু 9ক আমি কি কৰোঁ 3 স্কোৱাৰ কৰিব পাৰোঁ, 3 স্কোৱাৰ। তেনেহ'লে ইয়াত স্কোৱাৰ আছে, তেনেহ'লে স্কোৱাৰ আৰু ৰুট অভাৰ কি হ'ব, কেঞ্চেল হ'ব। স্কোৱাৰ আৰু ৰুট অভাৰ কেঞ্চেল হৈ যাব। তেনেহ'লে বাকী কি থাকিব, বাকী থাকিব যে 5 ইনটু 3 থাকে না নাই, থাকে। ইয়াতকৈ 5 ইনটু 3 থাকে না নাথাকে। আৰু ইয়াতকৈ 5 গুণ 25 আৰু 25 3 গুণ কিমান হ'ব 75।
5 ইউনিট ওকে এনেকৈ এইটো অংক কৰিব লাগে চ' এইটো হৈ গ'ল ইয়াতে আমি সলিউশ্যন কৰি দিলোঁ এই অংকটো চ' তোমালোকে ইয়াত মোক কমেণ্ট কৰি জনাবা অংকটো তোমালোকে বুজি পাইছা নে নাই যদি বুজি পাইছা তেনেহ'লে মোক কমেণ্ট কৰি ক'বা দাদা মই অংকটো বুজি পাইছোঁ মই তোমালোকক এই দুটা অংক এইটো 30 এইটো আৰু এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকক এই দুটা অংক কৰিবলৈ দিলোঁ এইটো অংক আৰু এইটো অংক কৰিবলৈ দিলোঁ তোমালোকে এই দুটা কৰি মোক হোৱাটছএপত দিবা অ'কে